নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই কাহিনীটো হ'ল প্ৰত্যেকৰে জীৱনত এটা কাহিনী থাকে। 24 বছৰীয়া এজন ল'ৰা এখন ৰেলৰ খিৰিকীৰে বাহিৰলৈ চাই আছিল। হঠাৎ তেওঁ চিঞৰি উঠে, দেউতা চোৱাচোন, গছবোৰ আমাৰ পৰা পিছুৱাই গৈ আছে। ল'ৰাজনৰ এনেকুৱা ঘটনাক লৈ দেউতাকে অলপ মিচিকিয়াই দিয়ে। ওচৰতে এখন চিটত এজনী মহিলা বহি আছিলে আৰু মহিলাজনী ল'ৰাজনৰ এনেকুৱা কাৰ্যকলাপবোৰ দেখি আছিলে আৰু ল'ৰাজনৰ ওপৰত বহুত দয়া অনুভৱ হয়। কিছু সময় পিছত ল'ৰাজন আকৌ এবাৰ চিঞৰে আৰু কয়, দেউতা চোৱাচোন, মেঘবোৰ আমাৰ লগত গৈ আছে। তাৰপিছত মহিলাজনী আৰু ৰ'ব নোৱাৰি মানুহজনক কয় যে আপুনি ইয়াক ভাল ডক্টৰৰ তাত কিয় নেদেখুৱায়। তাৰপিছত মানুহজনে উত্তৰ দিয়ে, আমি এতিয়া হস্পিটেলৰ পৰাই আহি আছোঁ, আমি ইয়াক এজন ভাল ডক্টৰক দেখুৱাই আহি আছোঁ। আচলতে এই ল'ৰাজন জন্মৰ পৰাই অন্ধ আৰু আজিয়ে ইয়াৰ চকু লগোৱা হৈছে। সেইবাবে আজি তেওঁ ৰং বিৰঙৰ পৃথিৱীখন দেখা পাইছে। এয়া শুনি মহিলাজনীৰ চকুলো ভৰি পৰে। সেইবাবে কোৱা হয়, এই পৃথিৱীখনত প্ৰত্যেক মানুহৰ নিজৰ নিজৰ এটা কাহিনী থাকে। কিছু কাহিনী সুখেৰে ভৰা আৰু কিছু কাহিনী দুখেৰে ভৰা। সেইবাবে যদি আপুনি কেতিয়াবা কাৰোবাৰ বাবে নিজৰ মনলৈ ধাৰণা বনাই লয় বা কোনোবা ব্যক্তিৰ ব্যৱহাৰক লৈ কিবা নিৰ্ণয় লয়, তাৰ আগতে সৰ্বপ্ৰথম সেই ব্যক্তিজনৰ বিষয়ে জানি ল'ব। কাৰণ অধিক সময় আমি যিজন ব্যক্তিক বাহিৰৰ পৰা যেনেকুৱা দেখোঁ, তেওঁ আচলতে ভিতৰৰ পৰা বহুত বেলেগ হয়। আচলতে প্ৰকৃত কথা বহুত বেলেগ। আশা কৰোঁ বন্ধুসকল, এই সৰু কাহিনীটো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।